আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ লেসন অসমীয়া কিতাপৰ লেসন নম্বৰ 1 তেজৰে কমলাপতি আৰু এই বৰগীতটো কোনে ৰচনা কৰিছিল শ্ৰী মাধৱদেৱ। এই পাঠটোৰ আমি গোটেইখিনি প্ৰশ্ন উত্তৰ সহ আলোচনা কৰিম। তোমালোকে এইখিনিও ভালকে পঢ়িবা। এইখিনি এক্সামত আহিবও পাৰে। বৰগীতৰ বিষয়ে ৰচনা অলপ শৰ্টটো আহিব পাৰে। শ্ৰী মাধৱদেৱ ক'ত কি আছিল অল টোটেল তোমালোকে পঢ়িলে গম পাই যাবা। আৰু ইয়াত আৰু অৰ্থখিনিও আছে। অৰ্থখিনি তোমালোকে পঢ়িবা ভালকে। অৰ্থখিনি পঢ়িলে এইটো ব্ৰজাৱলী ভাষাত লিখা আছে পাঠটো, এইটো কাৰণে অৰ্থখিনি পঢ়িলে ভালকে গম পাবা। আৰু মই এই পাঠটো এই কুৱেশ্যন বিলাক আলোচনা কৰিম বুলি ভিডিঅ'টো বনাই আছো। ইয়াত ফাৰ্ষ্টত আছে ফাৰ্ষ্টত দিয়া আছে বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাও আহা। এইটো তোমালোকে ক্লাছত পঢ়িছাও চাগে, তোমালোকৰ ছাৰে শিকাইছেও চাগে। আৰু 2 নম্বৰ দিয়া আছে বৰগীতটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। আৰু 3 নম্বৰ দিয়া আছে তলৰ প্ৰশ্নসমূহ উত্তৰ কোৱা আৰু লিখা। মই এইখিনি তোমালোকক শিকাম আৰু এই দুটা কুৱেশ্যন তোমালোকে নিজে আলোচনা কৰিবা। আৰু 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ক বৰগীত ৰচনা কৰা মহাপুৰুষজনৰ নাম কি? তোমালোকে অলৰেডি পঢ়িছাও। বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি আছিলে? এনেকে লিখিলো, তোমালোকে পঢ়িছা। বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰী মাধৱদেৱ আৰু শ্ৰী শংকৰদেৱ। দুজনৰ নাম। আৰু নেক্সট কুৱেশ্যন দিয়া আছে খ তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? তোমালোকে পঢ়িছা। তেজৰে কমলাপতি নামৰ বৰগীতটো কোনে ৰচনা কৰিছিল? এইটো পাইছাও যে শ্ৰী মাধৱদেৱ। ইয়াৰ আনচাৰটো মই এনেও লিখিছিলো। আৰু ইয়াত চোৱা, তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? শ্ৰী মাধৱদেৱ। আৰু 3 নম্বৰ গড়টো দিয়া আছে তিমিৰ ফেৰিয়া কি বাছ হয়? তিমিৰ ফেৰিয়া কি বাছ হয়? মই আনচাৰটো এনেকে লিখিছিলো। তোমালোকে অৰ্থখিনি যে দেখাইছিলো সেইখিনি পঢ়িলে তোমালোকে গম পাই যাবা। ইয়াত তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ হয়। অৰ্থটো কি? তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ হয়। আৰু ইয়াত গ নম্বৰ দিয়া আছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? ৰাতিপুৱা কৃষ্ণক যশোদাই কেলে জগাইছিলে? আনচাৰটো হ'ব যশোদাই কৃষ্ণক গৰু চৰাবলৈ যাবৰ বাবে জগাইছিল। কেতিয়া জগাইছিল? পুৱা, ৰাতিপুৱা। আৰু নেক্সট তোমালোকে এইখিনিও পঢ়িবা। এইখিনি পঢ়িলেও তোমালোকৰ কাৰণে হেল্প হ'ব। আৰু মই নেক্সট কুৱেশ্যন আনচাৰ আলোচনা কৰোঁ। ইয়াত দিয়া আছিলে তলত দিয়া পদ দোহাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। ইয়াত দিয়া আছিলে নন্দ গেলো বাথানে গোৱাল গেলো পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল। এইটো কি কৈছে? কথাটো কৈছে পদ দোহাৰিত কোনে কাক আৰু কি কৈছে। কথাটো নিজৰ কথাৰে লিখিব কৈছিলে। তোমালোকে চেষ্টা কৰিলেও পাই যাবা। মই এনেকে লিখিছিলো পদ ফাঁকি যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণক কৈছে। আৰু যশোদাই শ্ৰীকৃষ্ণক জগাবলৈ গৈ কৈছিল এই কথাটো যে নন্দ বাথানলৈ গ'ল, গোৱালবোৰে গৰু পালবোৰ লৈ গ'ল। আৰু সেয়ে কিয় কৈছিল কথাটো এইখিনি পঢ়িলা। গতিকে তুমি সোনকালে উঠা কৃষ্ণ আৰু গৰু চৰাবলৈ নিয়া। এই আনচাৰটো হ'ল। আৰু 5 নম্বৰ আছে শব্দ সম্ভাৰ। আৰু ইয়াত 5 নম্বৰ দিয়া আছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। এইখিনি মই তোমালোকক অলৰেডি দেখাইছিলোৱে যে ইয়াত অৰ্থ যাবাগে। এইখিনি পঢ়িলেই তোমালোকে গম পাই যাবা যে অৰ্থ কি আছে। ইয়াত কি দিয়া আছে? ইয়াত দিয়া আছে কমলাপতি। কমলাপতি কৃষ্ণ বিষ্ণু ভগৱান। আৰু শতপুত্ৰ পদুম। তিমিৰ তমসা
ভ্ৰমৰ মানে বুমুৰা, ডাকে মানে মাতে মানে মাতিছে যে সেইটো, ত্ৰিজগত মানে স্বৰ্গ মৰ্ত্য আৰু পাতাল তিনিটা জগত যে সেইটো, ব্ৰজ বধূ ব্ৰজধামৰ বোৱাৰী আৰু ৰয়নী মানে ৰাতি। ইয়াত মানে দিয়া আছিলে 7 নম্বৰ, তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। এইখিনি তোমালোকে এনেই মানে ক'বা আৰু মানে এইখিনি ইমান ইম্পৰ্টেণ্ট নাই আৰু। 8 নম্বৰ দিয়া আছিলে শব্দৰ আগত টি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। ইয়াৰ মানে আগত এই শব্দটো দিয়া আছে যে জগত, ভোজ, কাল, শুল, কোন, নয়ন এইবিলাকৰ আগত মানে ত্ৰি শব্দটো লগাব কৈছে আৰু নতুন শব্দ গঠন কৰিব কৈছে। লগাই পিনে নতুন শব্দ গঠন কৰিছে, যেনেকে জগত আছে নহয় ত্ৰি লগাইছে, এতিয়াই হৈছে ত্ৰিজগত। এনেকে ভোজটোতো ত্ৰি লগাব লাগিব, তেতিয়া হ'ব ত্ৰিভুজ। এনেকে আৰু লগাই ত্ৰি লগাই অৰ্থ শব্দ গঠন কৰি অৰ্থ জানিব কৈছিলে। মই এনেকে লিখিছো চোৱা। জগতটো এইটো লিখিয়ে দিছিলে কিতাপত যে ত্ৰিজগত আছে। এই ত্ৰিজগত মানে অৰ্থ জানিব কৈছিলে। ইয়াত ত্ৰিজগত মানে স্বৰ্গ, মৰ্ত্য আৰু পাতাল। আৰু হুল আছিলে হুল মানে ত্ৰিশূল, ত্ৰি লগাব কৈছে যিহেতু সেইটো কাৰণে ত্ৰিশূল হ'ল। ত্ৰিশূল মানে মহাদেৱৰ হাতত থকা অস্ত্ৰ। আৰু ভোজ আছিলে ভোজ, ইয়াত মই ত্ৰি লগাই লিখিছো ত্ৰিভুজ, তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰ। ত্ৰিভুজ মানে তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰ। আৰু ইয়াত দিয়া আছিলে নেক্সট কাল ত্ৰি লগাই ত্ৰিকাল হ'ল, আৰু ত্ৰিকাল মানে তিনিটা কাল, জানাই তিনিটা কাল কি। আৰু কোন ত্ৰিকোণ, ত্ৰি লগালে ত্ৰিকোণ মানে তিনিটা কোণেৰে আগুৰা ক্ষেত্ৰ। এইটো হ'ল তিনিটা বাহুৰে, আৰু এইটো তিনিটা কোণ আৰু বাহু এইটো বেলেগ বেলেগ, এইটো তোমালোকে জানাই চাগে। আৰু নয়ন ইয়াত ত্ৰি লগালে ত্ৰিনয়ন হৈছে। ত্ৰিনয়ন মই এনেকে লিখিছিলো মহাদেৱৰ অন্য এটা নাম, মানে কি ত্ৰিনয়ন এনেকে লিখিছে মহাদেৱৰ অন্য এটা নাম। দিয়া আছিলে নেক্সট মানে খ নম্বৰ, তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰৰ অৰ্থ প্ৰকাশ কৰা, একোটাকৈ বাক্য ৰচনা কৰা। এইখিনি মানে বি লগাই মানে বাক্য ৰচনা কৰিব কৈছে। এইখিনি তোমালোকে নিজে চেষ্টা কৰা, যদি নোৱাৰা কমেণ্ট কৰিবা, মই লিখি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু 9 নম্বৰটো দিয়া আছিলে তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। মানে এইখিনি ব্ৰজাৱলী ভাষাত লিখা আছে, এইখিনি মানে আমাৰ অসমীয়ালৈ ৰূপান্তৰ কৰিবলৈ কৈছে। মই এনেকে লিখিছিলো ৰয়নী বিদুৰ দিশ ধৱলী বৰণ। মানে ইয়াৰ অৰ্থটো আমাৰ অসমীয়াত লিখিব কৈছিলে। ইয়াৰ অৰ্থটো মানে কি, ৰাতি শেষ হোৱাৰ পাছত পৃথিৱীৰ বৰণ বগা হৈ গ'ল। আৰু নেক্সট কি আছিলে খ নম্বৰ দিয়া আছে যে শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। এই অৰ্থটো মানে কি, পুখুৰীটোত পদুম ফুল ফুলাৰ লগে বুমুৰাবোৰ পদুম ফুলৰ পাহিত পৰিবলৈ ধৰে। আৰু নেক্সট দিয়া আছিলে দাম সুদাম ডাকে তেৰি লৈয়া নাম। ইয়াৰ অৰ্থটো মানে কি আছে, ইয়াৰ অৰ্থটো হ'ল দাম আৰু সুদামে তোমাৰ নাম লৈ মাতিবলৈ ধৰিছে। আৰু ইয়াৰ নেক্সটটো দিয়া আছিলে ঘ নম্বৰ, ক্ষীৰ লৱণ লৈয়া শিঙা বেত ধেনু। মানে ইয়াৰ অৰ্থটো মানে কি বুজাইছে, মই এনেকে লিখিছিলো গাখীৰ, মাখন, শিঙা, বেত, বেনু লৈ গৰু চৰাবলৈ সকলো গ'ল। এটা শব্দত প্ৰকাশ কৰা। তোমালোকক ছাৰে শিকাইছেও চাগে। গৰু বন্ধা ঠাই, তোমালোকে জানাই গৰু বন্ধা ঠাই মানে গোহালি। মানে আৰু যিজন সকলোৰে মাজত প্ৰিয়, যিজন লোকপ্ৰিয়, যিয়ে ৰাতি নেদেখে কুকৰিকণা, আৰু যাক সহজে লাভ কৰিব নোৱাৰি তাক দুৰ্লভ। আৰু যিজনে সকলো জানে মানে সৰ্বজ্ঞানী, আৰু যিজনে বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ।